হে গাইজ কি খবৰ মানে বহুত দিনৰ মূৰত আজি ভিডিঅ'টো বনালোঁ আৰু পিছফালৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ভাবিলোঁ আজি আমাৰ লাওৰ চানিখন অলপ দেখাওঁ বুলি দুই এটা লাও লাগিছে ভিডিঅ' চিডিঅ' বনাব মনে নোযোৱা হৈছে মানে কোনেও চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে লাইক কমেণ্টো নাহে তাৰ কাৰণে ভিডিঅ' বনাব ইচ্ছা নোযোৱা হৈছে আৰু ইফালে অলপ বেমাৰো হৈ আছে আৰু হাজবেণ্ডে বিৰিয়ানী বনাই বোলে তাকে বিৰিয়ানী বনাই আছে কুকাৰতে বনাই বুলি ক'লে মাংসখিনি দি দিছে কোনে কোনে বিৰিয়ানী খাই ভাল পোৱা আমাৰ মানে হাজবেণ্ডে ঘৰত থাকিলে কিবা নহয় কিবা এটা বনাবই আৰু আজি ক'লে বিৰিয়ানী খাওঁ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আপোনালোকে তেতিয়াহে ভিডিঅ'বোৰ বনাই ভাল লাগিব মোৰ আলু দি দিছে মাতটোত আপোনালোকে বেমাৰ হৈ আছে বুলি মছলাবিলাক ৰেডি কৰি লৈছোঁ চাউল ভিজাই থৈ দিছোঁ আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল লগতে চালাড আছে গাজৰ কিবা কিবি আছে আৰু হ'ল আজি নেক্সট ডে মানে আজি আমাৰ ঘৰত পূজা আছে অলপ নাৰায়ণ পূজা সেইকাৰণে চব্জি কাটি আছোঁ আমি ভাতো খুৱাব মানে অলপ আজি ভ্লগ এটা বনাব লাগিল বোলো পূজাৰ ভ্লগ আৰু ধনুৰ মানে গাঁৱতো পূজাই আছে তাৰ কাৰণে নেম তিতা সিজিব দিছোঁ অলপ তিতা পানী দি গা ধুৱাই দিওঁ আৰু গধূলি হ'ল মানে ৰেডি হৈ ল'লোঁ পূজাৰ কাৰণে আৰু এইফালে বামুণেও বস্তুবিলাক ৰেডি কৰি আছে যোগাৰবিলাক পূজাৰ মানে ভিডিঅ' দেখুৱাই নহ'ল ভালকৈ আৰু দুইটো কামত লাগি আছোঁ যে চব হিয়াৰে বাৰ্থডে ইয়াতে মানে ভাত বনাই আছে নাম হ'ব দিয়া নাম দাদাজনে ভাত বনাই আছে দালি ভাত চব্জি টিং মাখাই মানে জগাৰবিলাক দি আছোঁ আৰু সিহঁতকে মানে আগতে দি খাব টোপনীয়া যাব যিহেতু ৰাতি হ'ব আৰু নেক্সট ডে মোৰ চিলিণ্ডাৰ শেষ হ'ল জুইত ভাত বনালোঁ আৰু এইফালে ধুনু আমাৰ দেখিছে নাই কিমান ঘামি আছে পূৰা কাপোৰখন মানে উৰাই দিবই নোৱাৰে ইমানেই ঘামাই তাক গৰম বাপৰে আৰু ৰাতি হাজবেণ্ডে আৰু মাংস আনিলে চিলিণ্ডাৰো ভৰালে দিছে গাহৰি মাংস এইফালে ধোৱা ওলাইছে কিবা দেখি পিনে খাওঁ লাগিছে ন নাভাবিব আৰু হাজবেণ্ডকে বনাব দি আছে বুলি মোৰ বেমাৰ কাৰণেহে বনাই আছে আৰু মাংসখিনি পুৰা খাওঁ লাগি আছে মোৰ অৱস্থা দেখিছেনে এনেকুৱা হৈছোঁ মানে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাই আছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু কেনেকুৱা মানে জনাব চাই